অসম চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে 2020-21 চনৰ বাজেট ভাষণত মই অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ। স্বাধীনতাৰ পৰৱৰ্তী কালত মোৰ দৃষ্টিত অৰুণোদয় হ'ব আটাইতকৈ বৃহৎ জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণ, দৰিদ্ৰতা নিৰ্মূলকৰণৰ এটা সৰ্বব্যাপী ধাৰণা আমি জনসাধাৰণৰ ওচৰত অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক বিধানসভা সমষ্টিৰ 15,000 পৰিয়ালক মাহেকীয়াকৈ আমি 830 টকা আগবঢ়াম। যিসকলৰ ঘৰত বিধৱা আইমাতৃ আছে সেই পৰিয়ালে এই আঁচনিৰ প্ৰথম অগ্ৰাধিকাৰ পাব। দ্বিতীয়তে, আমাৰ বহুতৰে ঘৰত দুৰ্ভাগ্যজনকভাৱে এনেকুৱা বাইদেউ ভণ্টি থাকে যিয়ে পৰিয়ালৰ বাবে সৰ্বস্ব ত্যাগ কৰে কিন্তু সময়ত নিজৰ বিয়াখনতো বহিব নোৱাৰে। এনে ছোৱালী যাৰ ঘৰত থাকিব এই আঁচনিত তেখেতসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। দিব্যাংগ ব্যক্তি যাৰ ঘৰত থাকিব তেওঁলোকেও এই আঁচনিত অগ্ৰাধিকাৰ পাব। কাৰোবাৰ ঘৰত এনে মহিলাও থাকে যাৰ বিয়াৰ পাছত স্বামীৰ ঘৰত থকাৰ সৌভাগ্য নহয়। বিভিন্ন কাৰণত পিতৃ মাতৃৰ ঘৰলৈ উভতি অহা এনে দুৰ্ভগীয়া মহিলা থকা পৰিয়ালেও এই আঁচনিত অগ্ৰাধিকাৰ পাব। যি পৰিয়ালে চৰকাৰৰ দৰমহা পায়, চৰকাৰৰ পেঞ্চন পায়, তেনে পৰিয়াল এই আঁচনিত অন্তৰ্ভুক্ত নহ'ব। দ্বিতীয়তে, আমাৰ ঘৰত যদি এখন ট্ৰেক্টৰ আছে, 4চকীয়া বাহন আছে বা 15 বিঘাতকৈ অধিক ভূমি আছে, ঘৰত এটা ফ্ৰিজ আছে, AC আছে, তেনেহ'লে বিধৱা বা দিব্যাংগ ব্যক্তি থাকিলেও তেওঁলোকক আমি এই আঁচনিত অন্তৰ্ভুক্ত নকৰোঁ। পৰিয়ালৰ যিকোনো এগৰাকী মহিলাৰ একাউণ্টতহে এই পুঁজি আমি জমা দিম। মই আপোনালোকৰ সহায় বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ।